আজি আমি বনাম পানীৰ মমবাতি তাৰ কাৰণে লাগিব আপোনালোকক এনেকুৱা ধৰণৰ এখন প্লাষ্টিকৰ হেই আৰু এটা গ্লাছ পানী যেহেতু লাগিবই তেল আপোনালোকে যিকোনো তেল ল'ব পাৰে লাইট কালাৰ তেল হ'লে অলপমান ভাল লাইট কালাৰ হ'লে তেলটো অলপমান ভাল স্পষ্ট হয় লাইট কালাৰ লাগে অলপ যাতে পানীত অলপমান গম নাপোৱা যায় সেইটো আৰু আপোনালোকে এই ঢাকনিখন এতে থব এনেকৈ থব থৈ গিলাছটোৰ সাইজত কাটি ল'ব মোৰ কাটা আছে এখন কাটি লৈছোঁ মই তাৰপিছত কি কৰিব তাৰপিছত এই তেল ইয়াত ঢালি দিব আৰু লাইট কালাৰ হ'লে ভাল সেইটো ঢালি দিব ইয়াত তেলটো ঢালি দিছোঁ তেলটো অলপ ঢালি দিয়ক দি কি কৰিব লাগিব ইয়াৰ এটা ফুটা কৰক ফুটা ফুটাটো কৰি লওক ফুটাটো কৰি লওক লৈ যিকোনো ধৰণৰ আপুনি বেজিৰ সূতা হ'লেও হয় বা যিকোনো ধৰণৰ যিকোনো সূতা আৰু মানে ইয়াৰ যিটো মানে পইতা বুলি কোৱা হয় আমাৰ অসমীয়া এই পইতাটোৰ বাবেই যিকোনো ধৰণৰ সূতা অলপমান লওঁ লৈ এনেকুৱাকৈ এনেকুৱা সূতা লৈ ইয়াত সোমাই দিয়ক এনেদৰে সোমাই দিয়ক এইটো সোমাই দিয়ক এনেদৰে সোমাই দিয়ক এনেদৰে অলপমান কাটি ল'ব লাগিব ছিঙি ল'লে ভাল অলপ কাটি ল'ব অলপ চুটি হ'লে ভাল এনেদৰে ল'ব লৈ জুই লগাই দিব এনেদৰে আৰে বহুত বতাহ আছে মই জুই লগাই দেখাই দিম বাৰু আৰু চাওক পানীৰ মমবাতি কিমান ধুনীয়া লগা হৈছে এইটো চাওক পানীৰ মমবাতি নিজে ঘৰত তৈয়াৰ কৰা পানীৰ মমবাতি এতিয়া ইয়াক মডিফাই কেনেকৈ কৰে মডিফাই কৰিবলৈ অলপমান কালাৰ লওক কালাৰ ইয়াত দি দিয়ক অলপ দি মিক্স কৰি দিয়ক তাৰপিছত ইয়াত কিছুমান তেল দি দিয়ক তেলটো দি দিয়ক তেল দি এই যিখন ঢাকনি আছিল এই ঢাকনিখন দি দিয়ক ৰাতিৰ টাইমত চাওক কি সুন্দৰ লগা হৈছে কি সুন্দৰ এটা